তাকেতো ফ্যামিলি ট্ৰিপ আজি ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'তে আৰু আজি আমি ফ্যামিলি ট্ৰিপ আহিছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকৰ মৰমবোৰ দি যাব এইফালে আহি আছোঁ আমি হাই কৈ দিব হাই এইফালে আৰু দুখন গাড়ী আমাৰ আগত গৈ আছে দেখা আছোঁ আপোনালোকে চাই থাকিব ঠিক আছে গাড়ী ভিতৰৰ পৰা কিহে আহিব পানী পানী নহয় কিনে কিবা আঠা আঠা থাকিব ক'ৰ কৰিলে মহাই কিবা আছে না মহাই বোলে জানো গাড়ী হাতত কি পৰিলে কেনেকৈ ক'ৰ পৰা সোমালে কি পৰিলে জানো কি সোমালে এৰি পাছত আহি আমাতকৈ আগবাঢ়ি দিলে এইখন গাড়ী ক'ত গ'ল আমাৰ পিছৰ পৰাই আহি আছিলে আগ নাপায় হেৰি বিয়াজনখন ক'ত গ'ল সেইখন লাহে লাহে চলিছে আমি গোটেইবোৰ অকণমান নামি দিছোঁ আৰু মিঠাই চিঠাই ল'বলৈ গৈছে যিহেতু এজনী হাই কৈ দিয়া এইফালে ল'ৰাকেইটাই গোটেই একদম ফটো মৰাত ব্যস্ত হৈ গৈছে সিহঁতি নিজে মাৰি আছে বোলে পুৰা ফূৰ্তি এটা হাই কৈ দিয়া বিয়াজ হাই কৈ দিয়া সি বিয়াজ ধনী হাই কৈ দিয়া হাই নকৰে তাই আৰু আহি আমি এতিয়া যোৰহাট পাইছোঁহি আৰু যোৰহাটতে গোটেই তিনিখন মানুহ আমি এতিয়া লগ হৈছোঁ তিনিখন গাড়ীৰ পৰা এখন নামিছোঁ আৰু ফটো মাৰিছে সিহঁতি অকণমান ময়ো চান্স পাই ভিডিঅ'টো কৰি লৈছোঁ আৰু গৈ পাই আপোনালোকক দেখুৱাই আছোঁ দেই দিয়া আমি আহিছোঁ আজি যোৰহাটলৈ আৰু বাৰ্থডে খাবলৈ যিহেতু ভাগিনজনী বিয়া দিয়া বেছি দিন হোৱা নাই তাই আজি বিয়া দিয়াৰ পাছত ফাৰ্ষ্ট বাৰ্থডে হ'ব আৰু জন্মৰ পৰা যিহেতু আমি সদায় বাৰ্থডে চেলিব্ৰেট কৰি আহিছোঁ ঘৰৰ মানুহখিনিয়ে গতিকে তাই বেয়াও লাগে আচলতে আমি ঘৰৰ গোটেইখিনি মানুহ ওচৰতে থাকোঁ তাইকে অলপ দূৰত দিয়া হ'ল তাই গতিকেলৈ তাই বহুত দুখ কৰে যোৰহাট হয় বিশেষ 2 ঘণ্টাৰ বাট তথাপিতো তাই মানে দুখ লাগে দূৰত বুলি ভাবে আৰু যিহেতু ঘৰৰ বাকীখিনি মানুহ আমি একেখন ডিষ্ট্ৰিক্টৰ ভিতৰতে থাকোঁ আৰু সেয়েহে আজি তাইক মনটো ভাল লগাৰ বাবে আজি বাৰ্থডে কৰিবলৈ চেলিব্ৰেট কৰিবৰ বাবে গোটেই ঘৰৰ মানুহখিনি আহিছোঁ আপোনালোকেও চাই থাকিব এয়াই হৈছে আমাৰ ঘৰখনৰ এক পৰম্পৰা আৰু মৰমৰ মাজত থকা ঘৰ হয় সকলোৱে মৰম চেনেহবোৰ আমি একেলগে থাকিব বিচাৰোঁ সদায় প্ৰত্যেকটো মুহূৰ্ততে সেয়েহে আজিও তাইক আমি সুখী কৰিব বিচাৰোঁ সেয়ে আহি আছোঁ আমি তাইৰ ঘৰলৈ বাৰ্থডে পাতিবৰ বাবে ৰাস্তা চিন্তা পালে একদম গৈ আছোঁ একদম মৰিদাম ৰাস্তাতে সোমাই গ'লোগৈ মজা লাগিছিলে ৰাতিপুৱা পাইছোঁ ৰাতিপুৱা লাল চাহ খাই আহিছোঁ মই আমি ফুৰি গ'লেহি আৰু মানে মোক ধেৰ আৰু ফাইনেলি আহি ভাগিনজনী ঘৰ পাই গ'লোহি এয়া এলহি খাবলৈ আহিলোঁ চিধা পাকঘৰত এয়া গৃহস্থনী ক'ত গ'ল পাত্তাই নাই আমি মানে চাহ তাহ বনাই মেলি খাই একদম ৰেডি এয়া গৃহস্থনী খাই আছে কিন্তু আমি খাবলৈ পোৱা নাই এজনী গৃহস্থনী খাবলৈ পোৱা নাই তাই ধুনীয়াকৈ পায়স বনাই থৈছে মই এতিয়া ভাগ কৰি লওঁ তাৰপিছতে চাহ খাব লাগিব আৰু বৰফি লাগে বৰফি ক'ত গ'ল বোলো বৰফি খাই ভাল পায় গৃহস্থনী ক'বাতে গ'লগে ক'বই নাই এইখিনি বৰফি ঘৰক এইকেইটাই খাই শেষ কৰি দিলে দেই ইমান খাইছে
এফালে এতিয়া আমি এটা কেক কাটিম আৰু আহি পাই গ'লে আপোনালোকে দেখিছে চাহ তাহ খাই মেলি আজৰি হৈ ল'লোঁ তাৰপিছতে এতিয়া কেক কাটিম মানে এয়া হৈছে আমাৰ ভাগিন আৰু তাই বাৰ্থডে কাৰণে আজি আহিছে Happy birthday to you. Happy birthday to you, Munu. Happy birthday to you. Thank you. Happy birthday. Happy birthday. Keko chokoban ni boilo. Keko chokoban. Happy birthday. No. Happy birthday. No. Happy birthday. Birthday. Happy birthday. Hello? Lah. Jangan nyerah, kuliah dia kan? Jangan berhenti. Baik dia apa? Happy birthday. Tadi dah dia mau main nak kerja tu. Tapi saya भैया खुआ दिया बोले दीजिए अभिराज Munu, Munu kalau कोई पानी भी ला Munu. Munu di sana. ओबी tadi Munu. Munu happy birthday. Happy birthday. Kamu di kamar ini. आओ এনেকাই হ'ব লাগে না আলহী খাবলৈ আহিলে গৃহস্থনী একদম ইফালে ঘূৰিছে এফালে আলহীয়ে ভাত বনাইছে পিছে কি বনাইছে আপুনি মাছ ঘৰতো ৰক্ষা নাই বুলি ফুৰিবলৈ আহিলেও ৰক্ষা নাই ন মোৰ একেই হা কাটি পাচি মোৰ একেই য'তে যাওঁ ত'তে মানে হেৰি কৰিব লাগে খংগে আৰু ৰান্ধনি আচলতে ভাগিনজনী ঘৰত মাইকী মানুহ কোনো নাই তাইয়ে হয় গতিকে আমি তাইক খুব মৰম কৰোঁ সেয়ে আমি নিজে ৰান্ধি বাঢ়ি এফালে খানা বনাই মেলি হৈ গ'ল এতিয়া খাবলৈ দিছে বৌহঁতে ভিতৰতে মাছ বনালে আৰু কাকা আৰু আমাৰ এজনে মাংস বনালে বাহিৰত আহি খাই বৈ আজৰি হৈ এতিয়া যাবলৈ লৈছোঁ বিদায় মুহূৰ্তত মানে আমাৰ ছোৱালীজনী এয়া কন্দা কৰিছে বেয়া লাগিবই আৰু আমি চব আহিছোঁ ঘৰৰ মানুহ গতিকে তাই দুখ লিখিছে এতিয়া আৰু উপায় নাই আৰু প্ৰথমতে এনেধৰণে বেয়া লাগে আমাৰো বেয়া লাগিছিলে নহয় জানো বাৰু উপায় নাই সকলোৱে যাবগৈ লাগিব আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে দেখিলে কামৰ ব্যস্ততাৰ মাজতে ভিডিঅ' অকণ কৰি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আৰু কেনেকুৱা পালে আপোনালোকে জানিব আপোনালোকৰ মৰমবোৰ দিব তেনেহ'লে পুনৰ লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈ সকলো সুস্থ থাকক বাই বাই